तामुलपुराव जौगानायनि हान्थिनाया दिनैनिफ्राय जागायबाय हिमन्त बिश्व शर्मा 686 कौटि रां बाहायनानै तामुलपुरनि सावस्रि फाहामसालि फरायसालिमाखौ लुफुंनाय जागोन गिबि मन्थ्रिनि फोसावनाय तामुलपुर जिल्लानि गुबुन गुबुन मावथांखि बिथांखिनि अन्थाइ खाम्फा गायसननाय आरो बेखेवजेननाय हाबाफारियाव आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा दिनै जौगानायनि थाखाय मोननै सप्ता बिथांखिनि जोहै तामुलपुर जिल्लानि सिङाव थानाय गुबुन गुबुन माव बिथांखिनि अन्थाइ खाम्फा गायसननाय आरो बेखेवजेननाय हाबाफारियाव नुजाथिफैयो आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा मख'नो गोनांदि तामुलपुर जिल्लायाव आसामनि गिबि मन्थ्रि आरो बिटिआरनि सीएम प्रमद बर'नि नुजाथिनायजों 882.21 कौटि रां बाहायनानै गुबुन गुबुन जौगालु बिथांखिफोरनि अन्थाइ खाम्फा गायसननाय हादाब फुजिनाय हाबाफारि लादों। गाहायै बिटिआर गोरोबथाजों फैफानाय तामुलपुर जिल्लायाव गोदान थाखोनि खाबु थानाय सावस्रि फरायसालिमा आरो फाहामसालिनि हादाब फुजिनाय मथंगा दैसानि सायाव गंनै बाल्थिं दैसानि सायाव गंसे आरसीसी दालां लुफुंनाय कुमारिकाटा नया बस्ति लामाखौ फोजौखांनायजों लोगोसेनो फाग्लादिया दैमानि सायाव दालां लुफुंनो अन्थाइ खाम्फा गायसननाय तामुलपुराव मिनि स्टेडियाम तामुलपुर आरो नाग्रिजुलियाव गंनै आदर्श फरायसालि आरो गंगु आदर्श अंगनबादि मिरुखौ बेखेवनानै होनाय जायो। স্বাধীনতাৰ ৭৫ বছৰৰ পিছত এটা ডাঙৰ কাম আমাৰ নতুন তামুলপুৰ ডিষ্ট্ৰিক্ট আৰু বাক্সা ডিষ্ট্ৰিক্টৰ মাজত হ'বলৈ গৈ আছে। যেতিয়া 2003 চনত BTC গঠন হ'ল সেই সময়ত নতুন ডিষ্ট্ৰিক্ট হিচাপে বাক্সা ডিক্লেয়াৰ কৰা হ'ল আৰু সেইখিনি সময়ত আমাৰ তামুলপুৰ শুক্লাই গড়েশ্বৰ ইয়াৰ যিখিনি আমাৰ জিলাৰ মানুহ মছলপুৰলৈ যাবলৈ আমাৰ 3খন ডিষ্ট্ৰিক্ট পাৰ হৈ যাব লগা হৈছিলে আৰু বহুতখিনি কষ্ট হৈছিলে। ইয়াৰ কাৰণে তামুলপুৰ ডিষ্ট্ৰিক্ট আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুন ডিষ্ট্ৰিক্ট এটা গঠন কৰি দিলে। ইয়াত আমাৰ বহুতখিনি সমস্যা সমাধান হ'ল। ইয়াৰ পিছত পুনৰ এতিয়া পাগলাদিয়া দলং যিটো আছে প্ৰায় 900 মিটাৰ এইটো দৈৰ্ঘ্য এটা ব্ৰিজ আৰু 247 কৰোৰৰ এটা ব্ৰিজ হ'বলৈ গৈ আছে আৰু এই ব্ৰিজখনে বাক্সা আৰু তামুলপুৰৰ মাজত আমাৰ যিখিনি যাতায়াতৰ দৰকাৰ বা কমিউনিকেশ্যনৰ দৰকাৰ বিভিন্ন কামত এইখিনি আমাক সহায় কৰিব আৰু এই অঞ্চলটো আমি সকলো জানো যে এইখিনি খুব এটা চিনিক বিউটি আছে, পৰ্যটন বহুত আহে এই অঞ্চলত আৰু যাতায়াত যেতিয়া নাথাকে, কমিউনিকেশ্যন যেতিয়া নাথাকে অঞ্চলবিলাক বহুত পিছ পৰি থাকে। ইয়াত ছাত্ৰ ছাত্ৰীয়ে হওক খেতিয়কেই হওক বহুতখিনি ভাল ভাল ফচল উৎপাদন হয়, সেইবিলাক বিক্ৰী কৰাৰ অসুবিধা হয়। তো এইখন ব্ৰিজে আমাৰ উত্তৰ বাক্সা আৰু উত্তৰ তামুলপুৰৰ বহুতখিনি সমস্যা সমাধান কৰি হ'ব আৰু এতিয়া তামুলপুৰত যিটো মেডিকেল কলেজ হ'ব ইয়াত কম সময়ৰ ভিতৰতে আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ যিখিনি পেচেণ্ট আহিব সেইটো তামুলপুৰলৈ আহিব পাৰিব। গতিকে আজি তামুলপুৰৰ কাৰণে এটা ঐতিহাসিক দিন। নতুন ডিষ্ট্ৰিক্টত ইনফ্ৰাষ্ট্ৰাকচাৰৰ এটা আন্তঃগাঁথনিৰ যিটো প্ৰয়োজনীয়তা সেইটো বহুতখিনি হ'বলৈ আজি গৈ আছে। ইয়াত আৰু এটা দলং নিৰ্মাণ হ'ব য'ত আমাৰ বাল্টিং আৰু মটঙা কাউলি অঞ্চলটো আমাৰ বহুতখিনি তাত জনসাধাৰণ আছে, তাত বহুত তামোল উৎপাদন হয়, বিভিন্ন খেতি মানে আছে তাত আৰু বাৰিষাৰ সময়ত বহুত বছৰৰ পৰা যাতায়াত বহুত অসুবিধা হয়। তো সেইকাৰণে একেলগে আজি বাল্টিং আৰু মটঙা নদীৰ ওপৰতো ব্ৰিজ হ'বলৈ গৈ আছে। সেইটো এটা ডাঙৰ সমাধান আৰু ইয়াৰ লগতে কিছুমান মডেল স্কুল নিৰ্মাণ কৰা হৈছে আৰু অংগনবাদী নিৰ্মাণ কৰা হৈছে, সেইখিনিও আজি অপেনিং হ'ব আৰু ইয়াৰ লগতে মেডিকেল কলেজৰ ভূমি পূজন হ'ব। বিশেষভাৱে আজি আমি অসমৰ জনসাধাৰণ হিচাপে এই কথাটো ক'ব লাগিব যে নতুনকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত অসমৰ আন্তঃগাঁথনিক এটা ৰিঅৰ্গেনাইজ কৰা হৈছে। এতিয়া প্ৰত্যেকটো জিলাত মেডিকেল কলেজ হ'বলৈ গৈ আছে, পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজ হ'বলৈ গৈ আছে। ইয়াৰ লগতে স্পৰ্টছৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ নাছিলে, অসমত বহুত স্পৰ্টছৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লেবছ আছিলে, এতিয়া প্ৰত্যেকখন জিলাত আমাৰ ষ্টেডিয়াম হ'বলৈ গৈ আছে, প্ৰত্যেকটো সমষ্টিত ষ্টেডিয়াম হ'বলৈ গৈ আছে আৰু ইয়াতকৈ আৰু এটা ডাঙৰ কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে যিটো নেকি PPC পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ আমি আগতে হাৰিয়ানা পাঞ্জাববিলাকত শুনিছিলোঁ যে তাত খেতিয়কবিলাকে উৎপাদন কৰাৰ পিছত ধানবিলাক চৰকাৰীভাৱে কিনি পেলাই গুদানত লৈ যায় আৰু তেতিয়া মানে খেতিয়কসকলে যথেষ্ট সকাহ পায় আৰু উচিত মূল্য পায়। যোৱা বছৰৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই
আমাৰ বহুতখিনি PPC চেণ্টাৰ অসমত কৰি পেলাই যিবিলাক ধান উৎপাদন হৈ এইটো কিনাৰ কাৰণে ডাইৰেক্ট আৰু FCIৰ লগত লিংক কৰি এইটো মানে প্ৰদান কৰাৰ কাৰণে কৰি আছে আমি গাঁৱে ভূঞে এতিয়া PPC চেণ্টাৰ হৈছে ছাবচিডাইজ গোডাউন নিৰ্মাণ কৰি আছে আমাৰ মানুহবিলাকে আৰু মিলিং কৰাৰো ব্যৱস্থা কৰা হৈছে এইটো বহুত ডাঙৰ এটা সলিউশ্যন আৰু উচিত দাম মানে প্ৰয়োগ যিখিনি আমি ভাবি আছোঁ ইয়াতকৈ বহুত ওপৰত আমাৰ ধানৰ যিটো মূল্যটো দি পেলাই ধান ক্ৰয় কৰা মানে হ'ব এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা মানে সমাধান এতিয়া মডেল কলেজ নিৰ্মাণ কৰা হৈছে মডেল স্কুল নিৰ্মাণ কৰিবলৈ গৈ আছে গতিকে অসমৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ লেপছ আছিলে এইখিনি সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত উঠি পৰি লাগিছে আৰু মই ভাবিছোঁ যে এই ইনফ্ৰাষ্ট্ৰাকচাৰখিনি সম্পূৰ্ণ হৈ যোৱাৰ পিছত অসমখন উন্নয়ন হোৱাত কোনো ধৰি ৰাখিব নোৱাৰিব আৰু ভাৰতৰ কোনোবা এটা উন্নত ৰাজ্যৰ লগত অসমে এনি টাইম মানে টপত থাকিব বুলি মই আশা কৰোঁ